সেইদিনাৰ মিনি ব্লগটোত আপোনালোকে দেখিলে আমি কেনেকৈ পালোগৈ আৰু আজি দেখাম আপোনালোকক এই জেগাডোখৰ কেনেকুৱা। জেগাডোখৰ সঁচাকৈ বহুত বেছি ধুনীয়া। এই যে ৰাস্তাটো দেখিছে, এই ৰাস্তাৰ আগত এখন গাঁও আছে। গোটেই চাৰিওফালৰ পৰিৱেশটো এনেকুৱা ধৰণৰ। তাত খোৱা পানী, বাথৰুম সকলো সুবিধা আছিলে আৰু সেইটো সময়তে মোৰ মোবাইলটো বৰ বেয়াকৈ পৰিলে। ভাগ্য ভাল যে মোৰ মোবাইলটো নাভাগিলে। ইমান ধুনীয়া বতাহ মাৰি আছিলে। বহুত সময় তাতে আমি বহিলোঁ আৰু তাৰে দাদা কেইজনমানে ক'লে তোমালোক আন্ধাৰ হোৱাৰ আগতে সোনকালে যোৱাগৈ, কাৰণ ৰাস্তাটো বহুত বেছি বেয়া আছিলে আৰু ৰাস্তাত মানুহো লগ নাপাওঁ। সেইকাৰণে আমি সোনকালে আহি দিলোঁ। আৰু ৰাস্তাটো দেখিছে নহয়, পাহাৰত উঠিবলৈ যিমান টান তাতকৈ টান হ'ল পাহাৰৰ পৰা নামি আহিবলৈ। মাজতে আমাৰ বাইকখন ষ্টাৰ্ট নোহোৱা হৈ গৈছিল, বহুত বেছি ভয় খালোঁ। তাৰ পৰা আহি ভাল ৰাস্তা পালোঁহি আৰু দেখিছে নহয় ৰ'দ দি আছিলে, আকৌ হঠাৎ বৰষুণ দিলে। পাহাৰীয়া জেগা এনেকুৱাই।